তো হেল্ল' ফ্ৰেণ্ড, আজি আমি আহিছিলোঁ চালমাৰাত খোজকাঢ়ি আছোঁ কাৰণ মানে কি আৰু কি ক'ম, উপায় নাই। মানে গাড়ীগিলা বিৰাট মই লগাই আছোঁ বহুত দেৰি হৈ আছে গাড়ীগিলাৰ কাৰণে। আমি ড্ৰাইভাৰ যাই আছোঁ, বিৰাট যাই আছোঁ। তো আমি এতিয়া খোজকাঢ়ি যাই আছোঁ। আৰু এইটো হৈছে মোৰ খুব কি ক'ম আৰু বহুত পুৰণি বন্ধু। এইজনে হৈছে যিজন নেকি। তো এইখন হয় ব্লগ, সুন্দৰ ভিউ চাওক। বহুত মই আপোনালোকক বেক কেমেৰা দি মানে পিছফালৰ দৃশ্যবিলাক মই দেখুৱাম। আৰু ইয়াৰ আমি দুজনে একেলগে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ এডিটিং ময়ে কৰিম। য়েছ, তই কৰিবি মোৰ এডিটিং। তো চাওক এইগিলা চানা গাছগিলা কি মজা গাছ। আৰু এতিয়া বহুত গাছ আছিল, কাৰণ এই ৰাস্তাটোৰ কাৰণে মানে গাছবিলাক কাটি দিছে। এইটো কাৰণ এইটো ডাবল লাইন হ'বলৈ গৈ আছে ন, তো তাৰ কাৰণে ডাবল লাইন না শুনি নহ'ব। এইবছৰ আপোনাৰ ইন্ট্ৰডাকশ্যনটা দি দিয়ক। আজি নিদিওঁ আৰু ইয়াতে মানে আমি খোজকাঢ়ি যাই আছোঁ, বিৰাই যাই আছোঁ। গাড়ীগিলা চাই ইমান দেৰি আছে, আমাৰ হাতত টাইম নাই। কাৰণ আমি ক'ত যাব লাগিব এতিয়া, দৌৰাব। তো এতিয়া বেক কেমেৰা দেখিব দি আছে। আৰু বন্ধুসকল ইয়াতে তো ৰেলৰ কিবা কাম চলি আছে। ইয়াতে মানে আমাৰ গোৱালপাৰা মানে এই আৰু গোৱালপাৰা ঠাইটো মানে অকণমান বেয়া হৈ আছে। তো কিছুমান বিজুলী ঘটিছে চাগে, আৰু ইয়াতে কিছুমান এনেকুৱা আছে। তো সেইকাৰণে